বৰ্তমান পৃথিৱীখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত ইমানেই আগবাঢ়ি গৈ আছে যে আৰু কেইবছৰমান পিছত বিশ্ববাসীয়ে এখন বিশেষ আধুনিকতাৰ পৃথিৱীত বসবাস কৰিব। ঠিক তেনেদৰে জাপান এনেকুৱা এখন দেশ য'ত মানুহৰ প্ৰায়বোৰ কাম মেচিনৰ দ্বাৰাই সম্পন্ন হয়। তো বন্ধুসকল, এই ভিডিঅ'টিত আমি চাওঁ আহক জাপান দেশৰ বিষয়ে কিছু কথা। নমস্কাৰ বন্ধুসকল, মোৰ নাম বিকাশ আৰু আপোনালোকে চাই আছে অল এবাউট। ৬,৮০০ আইল্যান্ডেৰে গঠিত জাপান এখন উন্নত দেশ। আন দেশৰ টেকনলজিৰ তুলনাত জাপানখন বহুগুণে আগবাঢ়ি আছে। জাপানীজ বিজ্ঞানীকে এনেকুৱা এখন দৰ্জা নিৰ্মাণ কৰিছে যাক আমি সাধাৰণতে চিনেমাত দেখিবলৈ পাওঁ। এই দৰ্জাখন খোলা, জপা আৰু সুৰক্ষাত ৪ খোজ আগত আছে। এই দৰ্জাখনৰ নাম হৈছে ETAF অট'মেটিক ড'ৰ। এই দৰ্জাখন ইনফ্ৰাৰেড ৰশ্মিৰ দ্বাৰাই কাম কৰে। এজন মানুহ ইয়াৰ আগত আহিলে মানুহজন যিমান ডাঙৰ সেই তুলনাত অট'মেটিক খোল খাই যায়। ইয়াত এটি সুন্দৰ চিকিউৰিটি চিষ্টেম আছে যাৰ দ্বাৰাই সকলোবোৰ মানুহ আগত আহিলে ই খোলা খাই নাযায়। জাপানত প্ৰতি বছৰে ১৫০০তকৈও অধিক সৰু ডাঙৰ ভূমিকম্পৰ উদ্ভৱ হয় যদিও ইয়াৰ পৰা কোনো ধৰণৰে ক্ষয়ক্ষতি নহয়। জাপানত ৫০,০০০তকৈও অধিক নাগৰিক এনেকুৱা আছে যাৰ বয়স ১০০ বছৰতকৈও অধিক। ইণ্ডিয়াত ঘণ্টাই ধৰি ট্ৰেইন লেট হোৱাটো এটি স্বাভাৱিক কথা, কিন্তু জাপানত আজিলৈকে ১৮ ছেকেণ্ডতকৈ অধিক ট্ৰেইন লেট হোৱা নাই। জাপানত ব্যৱহৃত হোৱা মোবাইলৰ ভিতৰত ৯০% মোবাইলেই ৱাটাৰপ্ৰুফ, কিয়নো ইয়াৰে বেছিভাগ মানুহেই গা ধোৱাৰ সময়তো মোবাইল ব্যৱহাৰ কৰে। ইয়াত নিসংগতাৰ বাবে মানুহৰ অধিক হাৰত মৃত্যু হোৱা দেখা যায় আৰু বহুদিন ধৰি মৃতদেহৰ সন্ধান পোৱা নাযায়। ইয়াত লগাতকৈ অধিক পৰিমাণত কাম কৰাৰ বাবেও মানুহৰ মৃত্যু হোৱা দেখা যায়। জাপানী ভাষাত ইয়াক কৰচি বুলি কোৱা হয়। জাপানত অপৰাধীক মৃত্যুদণ্ড দিলে সেই অপৰাধীজনক মৃত্যুদণ্ডৰ তাৰিখটো জানিবলৈ দিয়া নহয়, যাৰ বাবে সেই অপৰাধীজনে সদায় ভাবে যে তেওঁৰ আজি মৃত্যুৰ দিন। জাপানখন টেকনলজিৰ ক্ষেত্ৰত ইমানেই আগবঢ়া যে ইয়াত শীত তাপ নিয়ন্ত্ৰিত কোঠাৰ লগতে ৰুমত ব্যৱহাৰ হোৱা কাৰ্পেটখনক বিজুলীৰ দ্বাৰা শীত তাপ নিয়ন্ত্ৰিত কৰিব পাৰি। পৃথিৱীৰ আটাইবোৰ দেশতে কাপোৰ ধুবলৈ পানীৰ ব্যৱহাৰ কৰা হয়, কিন্তু জাপানত এনেকুৱা এবিধ ৱাশ্বিং মেচিনৰ আৱিষ্কাৰ কৰিছে য'ত পানী নোহোৱাকৈয়ে কাপোৰ ধুব পাৰি। লেতেৰা কাপোৰ চাফা কৰিবলৈ আৰু কাপোৰত থকা বেক্টেৰিয়া মাৰিবলৈ ইয়াত এবিধ বিশেষ কেমিকেলৰ ব্যৱহাৰ কৰা হয়। আপোনালোকে নিশ্চয় জানে আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিৰ ওপৰত পাৰমাণৱিক বোমেৰে আক্ৰমণ কৰিছিল। মই ইয়াৰ ওপৰত বিতংভাৱে ২টি ভিডিঅ' বনাই থৈ দিছোঁ। আপোনালোকে তলত ডিছক্ৰিপশ্যনত নতুবা ওপৰত আই বটনত গৈ ভিডিঅ' ২টি চাব। জাপানৰ ককুৰা চহৰ আজি এনেকুৱা অৱস্থাত নাথাকিলে হয়, কিয়নো নাগাচাকিত পেলোৱা বমটো আমেৰিকান সেনাই জাপানৰ এইখন চহৰতে পেলোৱাৰ সিদ্ধান্ত আছিল, কিন্তু সেইদিনা সৌভাগ্যক্ৰমে এই চহৰৰ বতৰ ডাৱৰীয়া আছিল। জাপানত মাউণ্ট মিহাৰা নামেৰে এক বিশাল আগ্নেয়গিৰি আছে। এই আগ্নেয়গিৰিটোৰ চাৰিওকাষে জাপানৰ চৰকাৰে সুৰক্ষাৰ বিশেষ নজৰ দিয়ে, কিয়নো জাপানৰ ২,০০০তকৈও অধিক লোকে ইয়াতে আত্মহত্যা কৰিছে। জাপানত মানুহৰ লগতে প্ৰায়ভাগ কুকুৰৰে চকুত চশমা দেখা পোৱা যায়। ইয়াত হানচিং এক্সপ্ৰেছৱে নামৰ এটি ৰাস্তা এটি বিল্ডিঙৰ মাজেৰে বনোৱা হৈছে। TKP গেট টাৱাৰ নামৰ বিল্ডিঙৰ মালিকজনে ৰাস্তাটি নিৰ্মাণ কৰোঁতে এই ঘৰটি এৰি নিদিলে, যাৰ বাবে জাপানীজ চৰকাৰ আৰু এই বিল্ডিংটোৰ মালিকৰ বিবাদ লাগি এই ৰাস্তাটো বিল্ডিঙৰ ভিতৰেৰে বনাব লগা হয়, যিটো জাপানীজ আৰ্কিটেক্টৰ এক বিচিত্ৰ নমুনা। এছিয়াৰ ভিতৰত জাপান এনেকুৱা একমাত্ৰ দেশ যিয়ে আটাইতকৈ বেছি নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। বিশ্বৰ আটাইতকৈ তীব্ৰবেগী বুলেট ট্ৰেইন জাপানতে আৱিষ্কাৰ কৰা হৈছিল, যিয়ে প্ৰতি ঘণ্টাত ৬০৩ কিলোমিটাৰ বেগত চলিব পাৰে। ইয়াত প্ৰতিদিনে ট্ৰেইনত ইমানেই যাত্ৰী অহা যোৱা কৰে যে জাপানীজ চৰকাৰে ট্ৰেইনৰ ভিতৰত মানুহ ঠেলি দিবৰ বাবে গাৰ্ড ৰাখিব লগা হৈছে, যাক জাপানত অচিয়া বুলি কোৱা হয়। জাপানত যিকোনো ধৰণৰ সাজপাৰ পিন্ধিলেও প্ৰশাসনে বাধা নিদিয়ে, সেইবাবে জাপানত প্ৰায় আচৰিত ধৰণৰ ড্ৰেছ দেখিবলৈ পোৱা যায়। ইয়াত আপুনি কাৰোবাক ধুনীয়াও দেখিব আৰু কাৰোবাক ভয়ানক। জাপানত বিশ্বৰ আটাইতকৈ ডাঙৰ এখন শহাপহুৰ উদ্যান আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত
এক সিক্ৰেট সাইন্টিফিক ৰিচাৰ্চৰ বাবে কিছুমান শহাপহু ইয়ালৈ অনা হৈছিল, কিন্তু সেই ৰিচাৰ্চটো ফেইল হৈ গৈছিল আৰু শহাপহুবোৰ ইয়াতে এৰি দিয়া হৈছিল। পিছত জাপানৰ চৰকাৰে ইয়াক এখন শহাপহুৰ উদ্যান হিচাপে নিৰ্মাণ কৰে। তো বন্ধুসকল, জাপানৰ এই ভিডিঅ'টিত এইখিনিয়ে আছিল। ভিডিঅ'টি চাই কেনে পালে মোক তলত কমেণ্ট কৰি জনাব। লগতে এই ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে ধন্যবাদ। জয় অসম।